হেল্ল' গাইজ সকলোকে নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু সেয়াই আৰু যাতে 2020 ইয়াৰ্ছটো যেনেকৈ গ'ল তেনেকুৱা এইটো বছৰ নাযায় ভালে কুশলে যায়। তো এতিয়া আমি দুইজনে ওলাইছোঁ গাহৰি মাংস আনিবলৈ আৰু মই এতিয়া চাইকেলত মানে ইমান দেৰি কৰিলে ন এই মোৰ কি ক'ম আৰু অ' ভাই ক'ত যা যা তাৰপিছত কি হ'ল মানে গাইজ মানে ইমান দেৰি কৰিলে ন একদম মই চাবলৈ আহি গ'লোঁ। তাৰপাছত এতিয়া আকৌ জাষ্ট আহিলে আৰু এতিয়া আমি গৈ আছোঁ গাহৰি মাংস আনিবলৈ তো ব'লক। আৰু গাইজ জানো গাহৰি মাংস আমি ক'ৰ পৰা আনিব গৈ আছোঁ মানে কিমান কিলোমিটাৰ হ'ব ন 40+ হ'ব 40 কিলোমিটাৰ প্লাছ হ'ব। তাৰ পৰা আমি গাহৰি মাংস আনিবলৈ গৈ আছোঁ আমাৰ পেহীহঁতৰ ঘৰত। সেয়ে আৰু বেলেগ দিন হ'লে বেলেগ মানে জানুৱাৰী ন আৰু তাতে গাহৰি মাংস অ' ভাই তো গৈ আছোঁ আমি ইয়াৰ পৰা। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই দিব আৰু হেপ্পী নিউ ইয়েৰ সকলোকে নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। তো আপোনালোকৰ দিনবিলাক শুভ হওক। তো ইয়াকে কামনা কৰি আজি আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। মানে কি হয় এটা কথা কি জানে ক'ৰবালৈ যাবলৈ হ'লে মানে কি হয় একদম তামাম মোটা লাগে যে আৰু আমি এইফালে হৈ গ'লে ৰঙাপাৰা পাম আৰু ৰঙাপাৰা পাৰ হৈ সেইখিনি ঠাইৰ নাম বানৰমাৰী। তাৰ আগতে ভৰাই লওঁ আমি গাড়ীত তেল বাইকত আৰু তাৰপাছত কৰোঁ আমি ৰাউণ্ডাটো ষ্টাৰ্ট। তো লেটছ চি গাইজ আগত কি হয়। ইয়াৰ পৰা এতিয়া এইখন মোক দৌৰাব দিছে। চ' ইয়াৰ পৰা এতিয়া এইখন মই দৌৰাওঁ। তো ব'লক লেটছ চি কি হয় আগত। আৰু আজি 1 জানুৱাৰী না ৰাস্তাত মানে একদম গাড়ী বহুত কম, কিন্তু এইখিনি ট্ৰেইনখন আহিছিল মাল গাড়ী চাগে তেতিয়া অলপ জাম হ'ল, বাকী চব ঠিক আছে আজি অ'পি। তো গাইজ আমি বৰ্তমান ৰঙাপাৰাত আছোঁ আৰু এতিয়া ভাবিছোঁ দোকানত যাওঁ আৰু কেইটামান বস্তু ল'ম। চ' মানুহবিলাক বহুত ঘূৰি ঘূৰি চাইছে দামাও লাগে যে এইফালে বজাৰ হয় ন ডেইলি বজাৰ ভাবিছোঁ ইয়াতে বিস্কুট এপেকেট 2 পেকেটমান লৈ লওঁ তাৰপিছত যাওঁ। তো যি কি নহওক 5 টকা 10 টকা যি কি নহওক খাই লওঁ অলপ চাহ আৰু তাৰপাছত আকৌ ষ্টাৰ্ট কৰোঁ আমাৰ ৰাওনা। মস্তি তামাম। তো গাইজ আমি জাষ্ট ওলালোঁ ইয়াৰ পৰা আৰু 2টামান বস্তু লৈ লৈছোঁ। তো ব'লক যাওঁ। চাওক গাইজ মানে মোৰ প্ৰথম কি হৈছিলে আনকমফৰ্টেবল লাগিছিলে ভিডিঅ' বনাবলৈ যে মানুহৰ মাজত। এতিয়া মানে মাত্ৰ এনেকুৱা লাগে যে কাৰোবাৰ হোৱাটছআপত কি কয় এইটো ভিডিঅ' কলত কথা পাতিছোঁ তেনেকুৱা লাগে। চ' একো হেৰি ল'ব লাগে একো কথা নাই। তো ব'লক যাওঁ। তো গাইজ আৰু এটা বস্তু মই ল'ব পাহৰি গ'লোঁ ফেভিকুইক মানে এই চাওক গাইজ মানে ফেভিকুইকটো মোৰ ষ্টেণ্ডডাল ন ভিডিঅ' কৰা ষ্টেণ্ডডাল ভাঙি থাকিলে সেইকাৰণে মানে সেইটো। ओ अंकल जी फेविक्विक मिलेगा पीछे मिल जाएगा पीछे मिल जाएगा ओके। तो उठिলোঁ এতিয়া গৈ আছোঁ আমি চিধা গাহৰি মাংস ল'বলৈ। আৰু গৈ এইখিনি আমি বৰজুলি বুলি কয়, বৰজুলি পাৰ হৈ ইফালে ঘৈৰালি পাৰ হৈ সিফালে বান্দৰবাৰী নাপায়গৈ সেইখিনিতেই। তো তাৰ পৰা আমি গৈ আছোঁ আনিবলৈ মাংস। কল লগাই সুধি চাওঁ আমি যাব লাগেনে নাই বোলে। নে তোৰ হেল্ল' অঁ পেহা আমি যাওঁ নে নাযাওঁ ৰাস্তাৰ পৰা ঘূৰি যাওঁ নেকি? নাযাওঁ আৰু চাগে নাযাওঁ আৰু লৈ আন মাংসখিনি। এনে কৈছোঁ গৈ আছোঁ আৰু তেনেহ'লে এতিয়া আৰু মাংস লওঁ আৰু ইয়াত কোনে থাকে ইয়াত হা পাপাই থাকে। কি আছিলে নামটো তোৰ পাহৰি গ'লো নহয় মই কি আছিলে কচিক। এইটো কি বস্তু এইটো পাহৰি গ'লো নহয় মই বিচিলিম ক'ত লগাই এইটো মুখত লগাই অ' এচা বাত হে। গাইজ আমি ফাইনেলি পেহীহঁতৰ ঘৰৰ পৰা ওলালোঁ এণ্ড সেয়াই আৰু ওলালোঁ কি বুলি কয় আৰু কাষতে আছে এইফালে এখন ইটা ভাটা য'ত নেকি মই যাম বুলি ভাবিছিলোঁ কিন্তু টাইম মেনশ্যন নহ'ল কৰিব নোৱাৰিলোঁ টাইমটো মিলাব নোৱাৰিলোঁ আৰু টাইম শ্বৰ্ট আছিলে ন সেইকাৰণে যাব নোৱাৰিলোঁ। এণ্ড নেক্সট এদিন আহিম এই ইটা ভাটাটো ন গোটেইখিনি এক্সপ্ল'ৰ কৰিম কি আছে ইয়াত কেনেকৈ ইটা ওলাই কেনেকৈ মানে সেয়াই আৰু নাজানো ন ময়ো সেইকাৰণে প্ৰথমবাৰ চাব আহিম। এতিয়া কাম চুৰু হৈ গৈছে ইয়াত আৰু আমি এতিয়া দুজনে
যাবলৈ ওলাই আছোঁ তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ইয়ালৈকে চাইছে যদি চাই দিয়ক আৰু সম্পূৰ্ণ নে কি চ' আহি ৰঙাপাৰা যেতিয়া কলেজ পালোঁ কলেজৰ অলপমান আগত লগ পালোঁ মোৰ ৰুমমেট হোষ্টেলৰ আমি ভ্লগিং ভিডিঅ' বনাই থকা অৱস্থাতে মোৰ হোষ্টেলৰ ৰুমমেটে লগ পালোঁ হেল্ল' ত' ভাল লাগিল বহুত দিনৰ মূৰত লগ পাইছোঁ কেনেকুৱা ভালে ভালে মজা বাকী হোষ্টেলৰ কথা ঠিকে চলি আছে হেপী নিউ ইয়াৰ অল অফ ইউ গাইজ ঠিক আছে আৰু যিটো আপোনালোকে এইটো চালে ৰাইট ছাইডে যিটো ৰাস্তা দেখিছে সিফালে টিপি ভালপুং সিফালে যায় আৰু আমাৰ লেফ্ট ছাইডে হৈ এতিয়া মই ঘৰ গৈ আছোঁ এদিন আপোনালোকক দেখুৱাম পিকনিক গৈ আছোঁ ন তেতিয়া দেখুৱাম টিপি ভালপুং সিফালে ৰোডটো নোৱাৰি বুলি মাছে মঙাই খাই থাকিলেওতো নহ'ব আপেলো অলপ লৈ লওঁ ইয়াৰো অলপ ইজ্জতটো ৰাখোঁ এটা এনে এটা ল'ব গ'লে কিমান ল'ব এইটো 45 হয় নেকি এই ভালকৈ ল ইয়াক ভালকৈ লওঁ বুলি এইকাৰণে কৈছোঁ যে আজি আমাৰ মুখ্য আকৰ্ষণ এই বেগটোৰ মাজতে আছে মানে হ'ল গাহৰি মাংস তো আমি ঠিক তেনেকৈ এতিয়া ঘৰ পালোহি আৰু ঘৰত এইবোৰ ষ্টাৰ্ট কৰি দিলে বনোৱা তো এয়াই আৰু আজি পাৰ্টিটো ইয়াতে ঘৰতে ফেমিলি পাৰ্টি এণ্ড গাইজ যদিহে আপোনালোকক ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিলে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাৰিব আৰু লগতে এটা লাইক কৰি দিব থেংক ইউ ছ' মাছ ইয়ালৈকে যে আপোনালোকে ভিডিঅ'টো ৱাটচ কৰিলে আৰু তেতিয়ালৈকে বাই বাই নতুন এটা ভিডিঅ' আহিব বাৰু তো তেতিয়ালৈকে বাই বাই তো ওৱান ছেকেণ্ড সকলোকে নতুন বৰ্ষৰ আকৌ এবাৰ আন্তৰিক শুভেচ্ছা দিলোঁ তো থেংক ইউ